Hello everyone, welcome back to my channel. Friends, মই আজিৰ ভিডিওটো এটা স্পেশাল ইউটিউব চেনেলৰ বিষয়ে ক'বৰ কাৰণে বনাইছো আৰু হেতু ইউটিউব চেনেল হৈছে ভয়েস আসাম। হয়, আপোনালোকৰ বহুতে হয়তো এইটো ইউটিউব চেনেল চাই আৰু আজি মই তেওঁলোকৰ বিষয়ে কিয় ভিডিও বনাবলৈ ওলাইছো হেতুৰ কাৰণটো হৈছে যে আমাৰ সকলোৰে বাবে এইটো সঁচাকৈ এটা মানে গৌৰৱৰ মুহূৰ্ত যে তেওঁলোকে 1 মিলিয়ন সাবস্ক্ৰাইবাৰ ক্ৰছ কৰিছে। আৰু এইটো এটা অসমীয়া ইউটিউব চেনেল হিচাপে বহুতেই ভাল খবৰ আমাৰ সকলোৰে বাবে। সো মই ভাবিলোঁ যে মই এটা ভিডিঅ' বনাওঁ কিয়নো এইটো আচলতে মোৰ কাৰণে এটা ফেন মুমেণ্ট, কাৰণ মই তেওঁলোকৰ ভিডিঅ' আজিৰ পৰা 1-2 বছৰ আগৰ পৰাই ফ'ল' কৰি আছোঁ। সো কেনেকৈ মই তেওঁলোকক ফ'ল' কৰা ষ্টাৰ্ট কৰিলোঁ সেইটো কওঁ যে আজিৰ পৰা 1-2 বছৰ আগতে কি হৈছিলে, মই ফেচবুকত এটা মানে ভিডিঅ' ক্লিপিং দেখিছিলোঁ য'ত টিচাৰ আৰু ষ্টুডেণ্টৰ এটা ভিডিঅ' আহিছিলে। তো তাত মানে তেলচুৰাৰ যিটো লিড কেৰেক্টাৰ তেলচুৰা, তাৰ আচল নাম কৰণ হয়। চ' সি আৰু সাগৰিকা ইহঁতে ভিডিঅ' বনাইছিলে। চ' তেওঁলোকে যেনেকুৱা ধৰণে কথা কৈছিলে আৰু মানে যিখিনি কমেডি কৰিছিলে চাই বিৰাটেই ভাল লাগিছিল, মই বহুত ফানি পাইছিলোঁ। আৰু ছেকেণ্ডলি কি হয়, বহুত নেচাৰেলি কৰিছিলে তেওঁলোকে, কোনো মানে এক্টৰ এক্ট্ৰেছে কৰা দিয়া নাছিলে। তো মই কি কৰিছিলোঁ, ভিডিঅ'টো মানে কি চোৱাৰ লগালগ ঘৰত দেখাইছিলোঁ আৰু তাৰপিছত যেতিয়া তেনেকৈ ফাৰ্ষ্টতো ফেচবুকতে তেওঁলোকৰ ভিডিঅ'বিলাক দেখিছিলোঁ, তাৰপিছত ইউটিউবত চাৰ্চ কৰিলোঁ আৰু যেতিয়া ভিডিঅ'বিলাক দেখোঁ মানে কেনেকুৱা হৈ গ'ল যে আমাৰ ঘৰত আমি যেতিয়া ভাত খাব লওঁ বা কিবা এনেকুৱা টাইমত য'ত চবেই বহি পেলাই টিভি চাওঁ, মানে আমি তেওঁলোকৰ ভিডিঅ'টো অন কৰি লওঁ, সেইটো চাওঁ। তো সেইটো এটা ৰেগুলাৰ ৰুটিন হৈ পৰিছিলে। চ' আজি যেতিয়া তেওঁলোকে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হিট কৰিলে মানে, চ' আমাৰ কাৰণে এটলিষ্ট মানে এটা ফেন মুমেণ্ট টাইপৰ হৈছে। তেওঁলোকৰ গোটেই জাৰ্ণিটো মই মানে দেখা বুলি ক'ব পাৰোঁ। তেওঁলোকৰ ফাৰ্ষ্ট ভিডিঅ' যদি আপোনালোকে চাই ফ্ৰেণ্ডছ, আপোনালোকে মানে কি গম পাব যে তেওঁলোকৰ কেনেকুৱাৰ পৰা ষ্টাৰ্ট কৰিছিলে। মানে তেওঁলোকৰ বেচিকেলি থিমবিলাক বহুত লাইট হাৰ্টেডেই হয়। আমি যে সৰুতে আমি যেতিয়া ৰং ধেমালি কৰোঁ, ৰং খেলোঁ, দৰা কইনা খেলোঁ, তেনেকুৱা নিচিনা টাইপৰ এটা থিম লৈ পেলাই তেওঁলোকে কৰে আৰু সেইটো খুব ৰিলেটেবল হয় কাৰণ কি বহুত নেচাৰেলি এক্টিং কৰে। চ' তেওঁলোকৰ সেই ফাৰ্ষ্ট ডে'ৰ জাৰ্ণিটো যদি আমি আজি যদি চাওঁ মানে আমি বহুতখিনি চেঞ্জেছ দেখা পাম। তেওঁলোকে কিদৰে মানে নিজকে ডেভেলপ কৰি লৈ গৈ আছে সেইটো বস্তু বহুত ধুনীয়াকৈ আমি দেখা পাওঁ। মানে তেওঁলোকৰ ষ্টাৰ্টিঙত ইমান এটা মানে স্ক্ৰিপ্ট যে তেওঁলোকে ল'ব লাগে তেনেকুৱা নাছিলে, চব নেচাৰেলি কোৱা তেওঁলোকে কৰিছিলে। লাহে লাহে তেওঁলোকৰ স্ক্ৰিপ্ট হ'ল, তেওঁলোকৰ কেমেৰা আপগ্ৰেড হ'ল। তেওঁলোকৰ ফাৰ্ষ্ট ভিডিঅ' যদি আপোনালোকে চাই, তেওঁলোকৰ যিটো ভিডিঅ'ৰ কোৱালিটি সেইটো মানে কি বহুত নৰ্মেল আছিলে। আৰু এতিয়া যদি চাই তেওঁলোকৰ কেমেৰা যিটো আপগ্ৰেড হৈছে, তেওঁলোকৰ প্ৰপাৰ এটা ছেটআপ আছে, ইনফেক্ট তেওঁলোকৰ নিজা বেকগ্ৰাউণ্ড মিউজিক আছে। তেওঁলোকে এটা নিজৰ আইডেণ্টিটি মানে কি ক্ৰিয়েট কৰিবলৈ এটা মানে কি তেওঁলোকে সক্ষম হৈছে। প্লাছ ৰিচেণ্টলি আমি দেখিছোঁ যে তেওঁলোকৰ বহুত মানে টিভি শ্ব'বিলাকতো তেওঁলোকৰ ইণ্টাৰভিউ লোৱা হৈছে। ইনফেক্ট কিছুমান ফিল্মৰ প্ৰমোশ্যন, কিছুমান ইভেণ্টছৰ প্ৰমোশ্যনো তেওঁলোকে কৰিবলৈ মানে কি পাইছে। তেওঁলোকৰ মানে কেনেকুৱা অল অভাৰ আছাম এটা আইডেণ্টিটি ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে। আৰু খুব মানে যিটো কওঁ আমি নিভাজ আৰু সৰল সেনেকুৱা টাইপেৰে মানে সেইটো এপ্ৰ'চেৰে তেওঁলোকে এইখিনি কৰিবলৈ সক্ষম হৈছে। গতিকে সঁচাই মোৰ আজি বিৰাটেই ভাল লাগিছে এইটো খবৰ আপোনালোক সকলোকে দিবলৈ পায়। মই এইখিনিত আকৌ এটা কথা ক'ব বিচাৰোঁ যে ইউটিউবে আমাক মানে এটা প্লেটফৰ্ম দিয়ে আমাৰ যিখিনি মানে প্ৰতিভা আছে সেইখিনি শ্ব'কেছ কৰিবলৈ, কিন্তু তাৰে লগতে এটা আমাক এমপ্লয়মেণ্ট জেনেৰেশ্যনতো হেল্প কৰে। আৰু আমি যদি এইটো চেনেল চাওঁ তেনেহ'লে আমি ভালদৰে বুজি পাম যে আমাৰ যিসকলে ভিডিঅ' বনাওঁ ইউটিউবত, আমি জানো যে আফটাৰ ছাম পইণ্ট মানে এডছ অহা ষ্টাৰ্ট হয় আৰু সেই এডছৰ পৰা যিটো ইনকাম হয়, মানে যিমান ভিউজ বাঢ়ি গৈ থাকে সিমানে এটা মানে ইনকাম জেনেৰেট হয়। চ' আমি যদি ভয়েস আছাম চেনেলটো ভালদৰে চাওঁ তেনেহ'লে তেওঁলোকৰ পাৰ ভিডিঅ' অন এন এভাৰেজ 5 lakhs ভিউ আহে। চ' তেনেকৈ তেওঁলোকৰ প্ৰপাৰ এটা ইনকাম জেনেৰেট হোৱা ষ্টাৰ্ট কৰিলে। মোৰবোৰ আমি যদি তেওঁলোকৰ ভিডিঅ'বিলাক চাওঁ, তেওঁলোকে আজিকালি প্ৰায় মানে কিছুমান স্পনচাৰ্ড এডছো দিয়া কৰিছে যে আমুকটো এপ আপোনালোকে ডাউনলোড কৰিছেনে বা আমুকটো গেম আপোনালোকে এনেকৈ খেলিছেনে, তেনেকুৱা টাইপৰ তেওঁলোকে মানে স্পনচাৰ্ড কিছুমান এডছো দিয়ে য'ৰ পৰা তেওঁলোকৰ ইনকাম জেনেৰেট হয়। চ' আমি মানে ভালদৰে যদি অবজাৰ্ভ কৰোঁ চাব পাৰোঁ যে ইউটিউবত আমি অকল আমাৰ প্ৰতিভাটো মানে কি শ্ব'কেছ কৰাই নহয়, যদি আমি ভালদৰে যদি কৰিব পাৰোঁ, ভিডিঅ' যদি ভালদৰে বনাই যাব পাৰোঁ, তেনেহ'লে ই এটা মানে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰো কাম দিয়ে।
আজি মানে মই বিশেষ একো নকওঁ যে আজিৰ পৰা 5-6 বছৰ আগতে কেনেকুৱা আছিলে ইউটিউব বুলি ক'লে এটা মানে লেংগুৱেজৰ আমি বহুত এটা ন'শ্যন এটা আছিলে যে ইংলিছ লেংগুৱেজ হ'লেহে মানে ৰিচটো পাম কাৰণ এইটো এটা গ্ল'বেল প্লেটফৰ্ম তাৰপিছত লাহে লাহে হিন্দী লেংগুৱেজটো আহিলে আৰু বহুতেই হিন্দীত বনোৱা ষ্টাৰ্ট কৰিলে আৰু তেতিয়া মানে ৰিজনেল কণ্টেণ্টটো ইমান এটা পপুলাৰ হোৱা নাছিলে ৰিজনেল কণ্টেণ্টটো ইনফেক্ট আছামত ক'ব গ'লে জাষ্ট ৰিচেণ্টলি ট্ৰেণ্ডত আহিছে চ' মই এইখিনিতে মানে ক'ব খোজোঁ যে অকল ভইচ আছাম বুলি নহয় অসমৰ যিমানকেইটা মানে চেনেল আছে য'ত ৰিজনেল কণ্টেণ্টটো তেওঁলোকে প্ৰেজেণ্ট কৰে হেডছ অফ টু অল অফ দেম কাৰণ কি এইটো যেতিয়া ট্ৰেণ্ডত চলি থাকে তেতিয়া কিবা এটা বস্তু ষ্টাৰ্ট কৰা খুবেই সহজ কিন্তু যেতিয়া ট্ৰেণ্ডটো নিজে অনাটো সেইটো এটা ৰিস্কৰ কাম আৰু এইখিনি ৰিস্ক যিসকলে লৈ পেলাই ৰিজনেল কণ্টেণ্ট তেওঁলোকে বনাইছে চিৰিয়াছলি মানে কি বহুত ভাল কাম কৰিছে ইটছ এ বিগ ষ্টেপ চ' হেডছ অফ টু অল অফ দেম আৰু মানে ইয়াতে যিটো ৰিচৰ কথা কোৱা হয় যদি 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ ভইচ আছামে পাইছে তেনেহ'লে 1 মিলিয়নতকৈ বেছি মানুহে সেইটো চেনেল চাইছে কাৰণ নেচেচাৰী নহয় যে যিসকলে চাব তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু এইটো ৰিজনেল কণ্টেণ্ট হয় গতিকে অসমত বুলিয়ে ক'ব পাৰি যে ইমানখিনি মানুহে চাইছে তাৰমানে মানুহে বিচাৰে যে এনেকুৱা ধৰণৰ কণ্টেণ্ট হ'ব লাগে আৰু ফুল ছাপোৰ্ট কৰে গতিকে আৰু ইয়াতে ক'ব বিচাৰোঁ যে যদি আপোনালোকে ভাবিছে যে এনেকুৱা ধৰণৰ কিবা ষ্টাৰ্ট কৰিব তেনেহ'লে হেজিটেট নকৰিব মানে ষ্টাৰ্ট কৰক মই এইখিনিতে মানে মই বেলেগৰ বাৰু ইমান এটা মই নাজানো বাট মই নিজৰ এটা এক্সাম্পল দিব বিচাৰোঁ যে মই মোৰ ইউটিউব চেনেলটো ষ্টাৰ্ট কৰা মানে 1 মান্থ জাষ্ট হৈছেহে আৰু মই যি মানে কি ৰেছপন্স পাইছোঁ এতিয়ালৈকে তাৰ পৰা মই এইটো বুজিছোঁ যে মই যিটো বস্তু কনভে কৰিব বিচাৰিছোঁ সেইখিনি বস্তু কনভে হৈছে গতিকে লেংগুৱেজটো তেনেকৈ একো বেৰিয়াৰ নহয় আপুনি যদি কিবা এটা বস্তু ক্ৰিয়েট কৰিছে আপুনি যেনেকুৱা ধৰণে কনভে কৰিব বিচাৰিছে যদি সেইখিনি বস্তু আপোনাৰ অডিয়েঞ্চে বুজি পাইছে বা কনভে হৈছে তেনেহ'লে আপোনাক সেইখিনি সঁহাৰি জনাবই আৰু গতিকে মানে যদি আপোনালোকে ভাবিছে যে ষ্টাৰ্ট কৰিব বা এতিয়া ভাবিছে কিছুমান ধৰণৰ হেজিটেশ্যনছৰ কাৰণে ধৰি লওক ৰখি আছে তেনেহ'লে সেইবিলাক ইমান বেছি অ'ভাৰথিংক নকৰি পেলাই জাষ্ট ষ্টাৰ্ট কৰক কাৰণ আমি যদি ভইচ আছামৰ এক্সাম্পল লওঁ তেওঁলোকৰ প্ৰেজেণ্ট যিটো মানে পজিশ্যন সেইটো পজিশ্যনৰ লগত আমি আমাৰ প্ৰেজেণ্ট পজিশ্যনটো কম্পেয়াৰ কৰিলে নহ'ব আমি যদি ভাবোঁ যে এটা চেনেল ভাল হ'বৰ কাৰণে এনেকুৱা ধৰণে স্ক্ৰিপ্ট লাগে এনেকুৱা ধৰণৰে কেমেৰা লাগে সেইটো ভাবিলে নহ'ব কাৰণ তেওঁলোকৰ যিটো ডে 1ৰ পাৰফৰ্মেঞ্চ আছিলে সেইটো কেনেকুৱা আছিলে আমি সেইটো চাই পেলাই এটা মানে মটিভেশ্যন ল'ব লাগে আৰু তেনেকৈ ষ্টাৰ্ট কৰি যাব লাগে মানে মইতো বাৰু প্ৰফেচনেলি তেনেকৈ ষ্টাৰ্ট কৰা নাই আৰু ফুল টাইমো ষ্টাৰ্ট কৰা নাই কিন্তু আজি যেতিয়া মই এওঁলোকৰ ছাকচেছটো দেখিছোঁ মানে ক'ৰবাত মোৰো ভাৱ হৈছে যে যদি মই এনেকৈ কণ্টিনিউ কৰি যাওঁ মেবি কেতিয়াবা মানে মেবি আফটাৰ 2-3 ইয়াৰ্ছ ময়ো চাগে তেনেকুৱা পজিশ্যন এটা পাম আৰু মোৰ বিশ্বাস যে যিসকলে মানে ৰিজনেল কণ্টেণ্টত ভিডিঅ' বনাই আছে তেওঁলোকেও নিশ্চয় মানে এনেকুৱা এবাৰ হ'লেও আজি অন্ততঃ ভাবিছে কাৰণ আমি আমাৰ অসমৰ বাহিৰৰ মানে ইউটিউবাৰ খুব ফ'ল' কৰোঁ তেওঁলোক যেতিয়া ছাকচেছ পায় তেতিয়া মানে আমি ৰিলেট কৰিব নোৱাৰোঁ এনেকুৱা বহুত ইউটিউবাৰ আছে যেনেকুৱা ছাপ'জ লিলি সিং আমি বহুতে জানো তাৰপিছত ম'ষ্টলি সেনৰ প্ৰাজক্তা কলি তাৰপিছত বিবিকি ভাইন্স আমি বহুত চাওঁ এইবিলাক তেওঁলোকৰ ছাকচেছটোও দেখা পাওঁ মানে তেওঁলোক এতিয়া চেলিব্ৰিটি টাইপ বনি গৈছে তো কিন্তু আমি কেতিয়াও নিজক তেনেকৈ ৰিলেট কৰিব নোৱাৰোঁ কিন্তু আমাৰ ইয়াৰেই যেতিয়া কোনোবাই মানে এটা ডাঙৰ ছাকচেছ পাইছে মই এইটো ডাঙৰ এইকাৰণে কৈছোঁ যদি আমি আমাৰ ষ্টেটৰ বাহিৰত কাৰোবাৰ লগত যদি কম্পেয়াৰ কৰোঁ এইটো ইমানো ডাঙৰ নহয় কিন্তু আমাৰ ষ্টেটৰ ভিতৰত এইটো ফাৰ্ষ্ট টাইম হৈছে আৰু সেইকাৰণে এইটো মই ডাঙৰ বুলি কৈছোঁ আৰু এইটো ৰিলেট কৰিব পৰা গৈছে আমি দেখিছোঁ যে তেওঁলোকে কেনেকৈ ষ্টাৰ্ট কৰিছে কেনেকুৱা ধৰণে মানে আগবাঢ়িছে আৰু সেইটোৰ পৰা আমি ৰিলেট কৰিব পাৰোঁ চ' ফ্ৰেণ্ডছ মই আজিৰ ভিডিঅ'টো বনাইছোঁ স্পেচিয়েলি এইটো ক'বৰ কাৰণে যে আমাৰ মাজৰে কোনোবাই ইমান মানে কি এটা ইউটিউব চেনেলে ইমান ভাল এটা কাম কৰিছে গতিকে আমি সকলোৱে এইটোৰ পৰা মানে এটা ভাল মটিভেশ্যন লোৱা উচিত আৰু মানে আমি সকলোকে মানে যিটো আমাৰ কমিউনিটি আছে এটা এনভাইৰনমেণ্ট বনিছে এতিয়া যে য'ত মানুহে এতিয়া আমাৰ অসমৰ স্পেচিয়েলি ইউটিউব চেনেল এটা ষ্টাৰ্ট কৰিবৰ কাৰণে সেই আগৰ হেজিটেশ্যনটো নাই মানে চ' সেইটো বস্তু পচিবল হৈছে সকলো ইউটিউবাৰ্ছৰ অলপ যিখিনি কণ্ট্ৰিবিউট কৰি আছে সেইটোৰ দ্বাৰা চ' আমি ইটোৱে সিটোক এপ্ৰিচিয়েট কৰিব লাগে আৰু যিমান পাৰোঁ ভাল কণ্টেণ্ট বনাই যাব লাগে চ' মানে মই আজিৰ ভিডিঅ'টো স্পেচিয়েলি সেইকাৰণে বনালোঁ এইটো মোৰ কাৰণে একচুৱেলি এটা ফেন মুভমেণ্ট টাইপ হৈ গৈছে
চ' মই মানে আপোনালোকৰ লগত শ্বেয়াৰ নকৰি নোৱাৰিলোঁ মানে চ' সেইকাৰণে মই এইটো বনাইছোঁ ফ্ৰেণ্ডছ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আজিৰ কাৰণে ইমানেই Is everybody ready? মোৰ নাম তেলচুৰা পঢ়া পাতি নকৰা এনি টাইম ঘূৰি ফুৰা ল'ৰা পৰীক্ষা আহিলে গাত মোৰ জ্বৰ উঠে একমাহ আগৰে পৰা মোৰ নাম তেলচুৰা পঢ়া পাতি নকৰা এনি টাইম ঘূৰি ফুৰা ল'ৰা পৰীক্ষা আহিলে গাত মোৰ জ্বৰ উঠে একমাহ আগৰে পৰা